JUD ৱৰ্ল্ডলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম। মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। নম্বৰ 1, অসমৰ কোনখন ঠাইক প্ৰেম নগৰী বুলি জনা যায়? ক. তেজপুৰ জিলাক, খ. নলবাৰী জিলাক, গ. শিৱসাগৰ জিলাক। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক. তেজপুৰ জিলা। নম্বৰ 2, অসমৰ কোনখন ঠাইক তৈল নগৰীৰ নামে জনা যায়? ক. ডিগবৈ, খ. নুনমাটি, গ. দুলীয়াজান। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক. ডিগবৈ। নম্বৰ 3, কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? ক. গদাধৰ সিংহ, খ. ৰাজেশ্বৰ সিংহ, গ. প্ৰবত্ত সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ. ৰাজেশ্বৰ সিংহ। নম্বৰ 4, বনফুলৰ কবি কোন? ক. যতীন্দ্ৰনাথ দুৱৰা, খ. লক্ষ্মীনাথ বেজবৰুৱা, গ. হেমচন্দ্ৰ গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক. যতীন্দ্ৰনাথ দুৱৰা। নম্বৰ 5, নগাঁৱৰ পুৰণি নাম কি? ক. চামগুৰি, খ. খাগৰিজান, গ. বটদ্ৰৱা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ. খাগৰিজান। নম্বৰ 6, অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখন? ক. কামৰূপ, খ. হাফলং, গ. কাৰ্বি আংলং। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ. হাফলং। নম্বৰ 7, অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? ক. তেজপুৰ, খ. যোৰহাট, গ. গুৱাহাটী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ. গুৱাহাটী। নম্বৰ 8, নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোনখন পাহাৰত অৱস্থিত? ক. নীলাচল, খ. চিত্ৰাচল, গ. গীতা পাহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ. চিত্ৰাচল। নম্বৰ 9, শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল অসমৰ কোনখন ঠাইত অৱস্থিত? ক. শিৱসাগৰ, খ. ডিব্ৰুগড়, গ. তেজপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক. শিৱসাগৰ। শেষত মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? ক. গুৱাহাটী, খ. শিৱসাগৰ, গ. তেজপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ. তেজপুৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে